ধানৰ পেকেটটো প্ৰথমে 3 চামুচ নিমখ ল'ব। নিমখ লৈ বাল্টিং এটা ভালকৈ গুলিব। গুলি ধানখিনি বাকি দিব। বাকি দিয়াৰ পিছত তল ওপৰ কৰিব। তল ওপৰ কৰাৰ লগে লগে যিখিনি ধান উপঙি আহিব এই ধানখিনি কাটি পেলাই দিব। পেলাৰ পিছত আৰু ভাল পানীৰে 4-5 বাৰ ধুই দিব। ধুই দিয়াৰ পিছত এগ্ৰিমিক বুলি ভিটামিন এটা থাকে। এই ভিটামিনটো 1 চামুচ 2 লিটাৰ পানী মিক্স কৰি 24 ঘণ্টাৰ কাৰণে তিয়াই দিব। তিয়াৰ পিছত 3 বা 4 দিন যোনটো গাপ দিব লাগে গাপ দি দিব। গাপ দিয়াৰ পিছত যেনেকৈ পোখা আহিব। পোখা অহাৰ পিছত আপুনি কঠীয়াত ধান তিয়াওঁতে সদায় বাচন বা চুটি বস্তা ব্যৱহাৰ কৰিব। প্লাষ্টিক বস্তা ব্যৱহাৰ নকৰিব। প্লাষ্টিক বস্তা ব্যৱহাৰ কৰিলে কি হয়, পানীটো ভিতৰত নোসোমায় আৰু ধানটো ভালকৈ তিতি নাযায়। সেইকাৰণে চুটি বস্তা বা বাচনত ব্যৱহাৰ কৰিলে ধানটো সোনকালে তিতি যায় আৰু ভালকৈ তিতি যায়। এতিয়া আপোনাৰ সাৰ যদি দিয়ে, সাৰ দিয়াৰ কাৰণে আপুনি ইউৰিয়া চুপাৰ পটাছ গোটেইকেইটা মিক্স কৰি দিব, যাতে নাইট্ৰজেন ফচফেট পটাছ গোটেইকেইটা পাই যায়। এতিয়া 1 পোৰা কঠীয়াতলিৰ কাৰণে 10 কেজি ধানৰ দৰকাৰ। তাত আপুনি 1 কেজি ইউৰিয়া, 1.5 কেজি চুপাৰ ফচফেট, আধা কেজি পটাছ মিক্স কৰি ছটিয়াব লাগে। সাৰ ছটিয়াওঁতে সদায় ধাৰে মই দিয়াৰ পিছত সাৰখিনি ছটিয়াই দিব। তাৰপিছত মিহি মই দি অলপ সময়ৰ কাৰণে ৰৈ দিব, যাতে বোকাটো আৰু সাৰটো মাটিত বহি যায়। তাৰপিছত আপুনি কঠীয়াখিনি ছটিয়াব পাৰিব। এগ্ৰিমিক ভিটামিনটো দি কঠীয়া তিয়ালে আপোনাৰ কঠীয়াটো ভাল হয় আৰু ই তলিৰ পৰাই পোখা মাৰে। সেইকাৰণে এগ্ৰিমিক ভিটামিনটো দি আপোনাৰ কঠীয়া নিশ্চয় তিয়াব। কঠীয়াতলিত মাটিখিনি কাচো পিঠিয়া কৰিব লাগে, যাতে তাত পানী জমা নহয়। তেতিয়া আপোনাৰ কি হয়, কঠীয়া উঠাওঁতে শিপাত মাটি কমকৈ আহে। ইউৰিয়া চুপাৰ পটাছ দিলে নাইট্ৰজেন ফচফেট পটাছ পাই সম্পূৰ্ণকৈ সাৰ দিয়া হয়। এতিয়া সাৰ 3-4 বাৰ হাল বোৱাৰ পিছত যেতিয়া বোকা কৰিব, বোকা কৰা সম্পূৰ্ণ হোৱাৰ পিছত ধাৰ মৈ দি দিব। ধাৰ মৈ দিয়াৰ পিছত সেই সাৰখিনি মিক্স কৰি ছটিয়াই দিব। ছটিয়াৰ পিছত লাহেকৈ মিহি মৈ দি আমি অলপ সময়ৰ কাৰণে ৰাখি দিব, যাতে বোকা আৰু সাৰখিনি মাটিত বহি যায়। তাৰপিছত গজালি হোৱা কঠীয়াখিনি ছটিয়াই দিব। 1 পোৰা কঠীয়াতলি 10 কেজি ধানৰ দৰকাৰ। তাত আপোনাৰ 1 কেজি ইউৰিয়া, 1.5 কেজি চুপাৰ ফচফেট, আধা কেজি পটাছ মিক্স কৰি ছটিয়াব লাগে। কঠীয়াতলিত পোকৰ কাৰণে ফুৰাদন 1 বৰ্গ মিটাৰ 3 গ্ৰাম মিক্স কৰি ছটিয়াব লাগে। এতিয়া মজা পোক আৰু অন্য পোকৰ কাৰণে ৰক্ষা পৰে। ছটিয়াব কেতিয়া ছটিয়াব? কঠীয়া ছটিয়াৰ 1 সপ্তাহ পিছত ছটিয়াব। সাৰ দিওঁতে সদায় ইউৰিয়া চুপাৰ পটাছ দিব লাগে, যাতে ইউৰিয়াই গছটো ওখ কৰিব, চুপাৰ ফচফেট মাটিটো ফচফচীয়া কৰিব আৰু পটাছটোৱে ওজন বঢ়াব, পতান কমাব আৰু উৎপাদন বঢ়াব। গতিকে সাৰ দিলে এই 3টা মিক্স কৰি দিলে বেছি ভাল হয়। তাৰ লগতে ভিটামিন দিব পাৰে। উপজ বুলি ভিটামিন এটা আছে, সেইটো লগত দি দিব, তেতিয়া উৎপাদন আৰু বেছি বাঢ়িব। চব্জিত যেনেকৈ নিমখ নিদিলে আপোনাৰ চব্জিটো ভাল নহয়, তেনেকৈ পটাছটো নিদিলে আপোনাৰ গোটেই সাৰখিনি গছে ভালকৈ ল'ব নোৱাৰে। গতিকে এতিয়া বুজিলে পটাছ কিয় দিব। ভিডিঅ' চোৱাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ। সুখত থাকক, শান্তি থাকক। আজিলৈ ভিডিঅ' ইমানেই। নমস্কাৰ।